হাই এভৰিৱান, আজি মেখেলা কেনেদৰে মেচিনত সহজে চিলাব পাৰি সেয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মই প্ৰথমতে মেখেলা যিটো ডিজাইন থাকে তলফালে তাৰে তলত এনেকৈ অকণমান চিলাই লৈছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। এইটো এনেকৈ আছিল, মই এনেকৈ এটা দি এনেকৈ এটা চিলাই মাৰি লৈছোঁ। এতিয়া মই কাপোৰটো কেনেকৈ লগাই দেখুৱাই দিম। কাটি দি এইটো মেখেলাৰ ওলোটা চাইড, এইটো মেখেলাৰ চিধা চাইড। মই চিলাইটো এইটো ওলোটা চাইডৰ ফালে এনেকৈ কাপোৰখন দি ইয়াতে চিলাই লৈছোঁ। এতিয়া মই এই নাইলিন কাপোৰটো ইয়াতে ৰাখি এনেকৈ ঘূৰি আহিব কাপোৰটো ইয়াতে থৈ দিছোঁ। থৈ ইয়াতে মই চিলাই ল'ম। ইয়াতে এনেকৈ এটা জাপ দিম, এনেকৈ এটা জাপ দি ইয়াতে এনেকৈ ৰাখি দিম। ৰাখি দি ইয়াতে এনেকৈ চিলাই আহি থাকিম। ইয়াতে কাপোৰটো অকণমান লুজ কৰি ৰাখিছোঁ। গাইজ, মোৰ এই দুফালে ডিজাইনটো তাত লাইনিং লগোৱা হৈ গ'ল। দুইটা চাইডে লগাই ল'লোঁ। তাৰপিছত মই এতিয়া মেখেলাখন এনেকৈ দুইফালটো এনেকৈ লগাই এতিয়া ইয়াতে মই জইনটো মাৰি দিম। গোটেইটো চিলাই মাৰি দিম। এতিয়া মই মাৰি লগাই দুইফালে জইন দিছোঁ। লাইনিঙো লগালোঁ, এই কাষকেইটা জইন দিলোঁ, এইফালেও জইন দিয়া হৈ গ'ল। এতিয়া এইকেইটা মই এই ওপৰৰ ফালে এই মৰণিটো মাৰি দিম। অকণমান আগুৱাই আহা তুমি। এনেকৈ এক আঙুল এনেকৈ এটা মেৰাই দি ভিতৰৰ ফালে আকৌ এনেকৈ অকণমান আপোনালোকক ইয়াতে দেখুৱাই দিছোঁ। এনেকৈ দিম, দি ইমানমান এনেকৈ দি এই মৰণিটো এতিয়া মই চিলাই মাৰি দিম। তাৰপিছত মোৰ মেখেলাখন চিলাই কাম হৈ যাব। মেখেলাৰ কাপোৰখন যদি বহুত দীঘল থাকে তেতিয়া ওপৰ ফালে অকণমান কাটি দিব পাৰে আপোনালোকে। আপোনালোকৰ হাইটটো অনুসৰি মিলাই ল'ব আৰু আগৰ মেখেলাত চাই মই সেইকাৰণে ইয়াতে অকণমান কাটি দিছোঁ। বহুত দীঘল পাইছোঁ সেইকাৰণে। এয়া মোৰ চিলাই কৰি হৈ গ'ল। এতিয়া অলপ ষ্ট্ৰি কৰি পিন্ধিব পৰা যাব। হয়তো বহুতে জানেই মেখেলা চিলাব, এনেই মই দেখাই দিলোঁ। যিসকলে নাজানে অলপ চেষ্টা কৰিব পাৰিব। এয়া হৈ গ'ল।